এই দেখিছেনে কোনোবাই ফ্ৰেণ্ডছ, এই কুণ্ডলী হয়। কুণ্ডলী বহুত টেঙা হয় আৰু বাহিৰটো পটলৰ দৰে আৰু ভিতৰটো হৈছে তিয়হৰ দৰে সৰু সৰু গুটি থাকে আৰু এইটো বহুত টেঙা লাগে। ভাজি খাই খুবেই ভাল লাগে দালিৰ লগত। মানুহজনে ক'লে আজি দালিৰ লগত মানে কুণ্ডলী ভাজিবা, আজি সেয়েহে কুণ্ডলী ভাজিম বুলি ভাবিছোঁ। বহুত টেষ্টি, চব চব্জিৰে কিবা নহয় কিবা এটা গুণ থাকে আৰু সেয়েহে আজি কুণ্ডলী ভাজিম। কুণ্ডলী এনেই খাই ভাল নালাগে, কিন্তু দালিৰ লগত খাইহে বহুত বেছি ভাল লাগে। আপোনালোকে বাৰু চিনি পায়নে? কমেণ্ট কৰিবচোন। আৰু খাই পোৱা নাই যদি এবাৰ খাই চাব, বহুত টেষ্টি হয়। আৰু আজি ছানডে, মানুহজনৰ ঘৰত আছে আৰু ইফালে বহুত গৰম, বহুত বেছি গৰম। গতিকে এচিটো অলপমান বতাহ নলগা হৈছে, মানে ঠাণ্ডা বতাহ নাহে। সেয়েহে মানুহ মাতিলোঁ, মানুহ মাতি এচিটো আজি অলপ চাফা কৰি ল'লোঁ মানুহজন থাকোঁতেই। আৰু ইমান গৰম পৰিছে। আজিলৈ ভিডিঅ'টো ইমানতে এৰিলোঁ। দেখিছেনে ঘামেই